Hey guys, this is Monjit. সকলকে স্বাগতম জনাইছোঁ মনজিত ব্লগলৈ। আজি আমি আহিছিলোঁ ৰয়িঙত। গোটেই দিনটো জাৰ্ণি কৰি আহিছোঁ। ইয়াত কেনেকৈ ক'ৰ পৰা কেতিয়া কেনেকৈ ক'ত কি কৰিলোঁ, ক'ত খালোঁ, ক'ত পিন্ধিলোঁ, কেনেকৈ আহিব লাগিব, কেৱল পুলিচৰ চেকিং কিবা কিবি ঢেৰ মানে এখন। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত ভাল ভিডিঅ' হৈছে। আপোনালোকে যদি এইফালে আহিম বুলি বিচাৰে চাব ভিডিঅ'টো শেষলৈকে। Yo guys, saya sudah baca ya. তো মই খোজকাঢ়ি আছোঁ এতিয়া। ইয়াৰ পাছত যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাম বাছত। ডিব্ৰুগড়ত চুকাফাত আহি পেলাই লগৰখিনি লগ কৰিব। তাহাঁতৰ লগত মই ডিব্ৰুগড়ৰ পৰা বাইকত যাম। সেইটো ৰাস্তাত আহিলে ৰাতিপুৱা এনেকুৱা লাগে তো মোক অকণমান আহি পেলাই দৌৰোৱে নেকি সদায় নহ'ব। খোজকাঢ়িকে আহি গাড়ীত বহিলে এতিয়া যাম ডিব্ৰুগড়। তো ফাইনেলি আজি অলপ চুকাফাত এতিয়া সিহঁতি ৰৈ আছিলে। এই পাৰ্থ দা হেল্ল' এইটো পাৰ্থ এইটো পাৰ্থ আৰু এটা আছে নামটো নিৰঞ্জন। ই মই সৰুৰ পৰাই একেলগতে পঢ়া ইয়াৰ লগত। আমি এতিয়া মানুহ 3টা ইয়াত। এতিয়া আমি ডিব্ৰুগড় আছোঁ। নেক্সট ডিব্ৰুগড়ত পাম। ডিব্ৰুগড়ত কি হ'ল এতিয়া পাৰ্থ দা জোতা ফাটিলে হ'বলা। জোতাযোৰ গ'ল, জোতা চাইডটো এৰালে গোটেই। অঁ তো পাৰ্থ দা জোতাযোৰ ফাটিলে। মচি বিচাৰি যাব কি হৈছোঁ আৰু মচি তাত চিলাব লাগিব। চিলাই মেলি তাত দেখুৱাই যাম। চলো তো ফাইনেলি ডিব্ৰুগড় এতিয়া পাৰ্থ দা জোতা আমাৰ মুচি লাগি আছে পূৰা। হেল্ল' ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া ৰাস্তা বহুত ধুনীয়া হয়। এফালে বাগান এফালে ট্ৰেইনৰ আলি। তো কথাটো হৈছে এনেকুৱা মানে এতিয়া আমি আহি আছিলোঁ ডিব্ৰুগড়ৰ পৰা আপোনাৰ তিনিচুকীয়ালৈ, কিন্তু আমি বাটতে বাইপাছ হৈ আহিলোঁ। এতিয়া তিনিচুকীয়াত নোসোমাই ডাইৰেক্ট আমি যাম ঢলা-শদিয়া। মানে তিনিচুকীয়া এইফালে আঁতৰি গ'ল আৰু। এতিয়া বাইপাছত আছোঁ। বাইপাছৰ পৰা আমি গৈ থাকিম। এতিয়া চবেই অকণমান ৰৈছে এইফালে চব ৰেষ্টত অকণমান।
ঢলা শদিয়া ব্ৰিজত ইয়াত আগতে মই আহিছোঁ এবাৰ, কিন্তু ইমান চাবলগীয়া বুলি নাই। এইফালেতো আছে ব্ৰহ্মপুত্ৰ, এইফালে ব্ৰিজ এখনতো পুৰণা হ'ল আৰু এতিয়া। চ' ইয়াত এতিয়া নহয়, ৰাতিপুৱাৰ পৰা ভাত চাত খোৱা নাই, একদম ৰাতিপুৱা কিবা কিবি খাই আহিছিলোঁ এনেই হোটেলত, চাহ খোৱা কিবা খোৱা। চ' এতিয়া ইয়াতে যোৱাবাৰ আহোঁতে এখন ধাবাত খাইছিলোঁ এইফালে, হটফুল ধাবা। তাত মানে একদম মজা ভাত দিছিলে, চেৰা দিয়া ভাত আৰু কিবা কিবি আছিলে মানে। এটি পূৰা ফটো মৰাত ব্যস্ত এইফালে। চ' ভাত খাই লৈ তাতে হোটেলতে লগ কৰিম, ঠিক আছে। তো এতিয়া বাজিছে আপোনাৰ 2:14 মানে এতিয়া আমি আৰু এটলিষ্ট 30 কিলোমিটাৰমান আছে ভিতৰত যাব লাগিব। ইয়াৰ পৰা আৰু ভিতৰত গৈ পোৱা নাই। মই লাষ্ট আহিছিলোঁ ইয়াতে আপোনাৰ হটফুল ধাবা, ইয়াতে ভাত চাত খাই গৈছিলোঁ, কিন্তু ইয়াৰ পৰা ভিতৰত গৈ পোৱা নাই। তো কেনেকুৱা জেগা, কেনেকুৱা ৰাস্তা, কি কথা একো নাজানো। পূৰা পাছ বনাব আছে অৰুণাচলত যাবলৈ, টাইম বেছি নাই, ফটাফট খাই বৈ ওলাই যাওঁ। তো আজি আমি গৈ থাকিম তাৰ ৰয়িঙত নাপাওঁ, তাৰ আগতে থাকিম কোনোবা এটা জেগাত, তাৰপিছত কাইলৈ মায়দিয়াত যাম। তো ভাত খাই লওঁ ব'লক। বস্তু চব আহিলে এতিয়া নিমখ আৰু মাংসটো আহিবলৈ বাকী। চেৱাই দিয়া ভাত, পুদিনা চাটনি, আলু পিটিকা, খাৰলি, গাজৰ চাটনি, বিনৰ ভাজি, লাও ভাজি, দালি, পাপৰ। এইটো কি মই চিনি পোৱা নাই, কিন্তু এইটো খাৰ হ'ব নেকি, কচু থ্ৰু হ'ব। হয়, তো ভালকৈ দিছে ভাতটো। বহুত ভোক লাগিছে, খাই লওঁ এতিয়া। একদম ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গম পাইছে। পূৰা দিম আৰু এতিয়া মানে আহিয়ে পোৱা নাই গাহৰি মাংসটো। দাদা গাহৰি মাংস আহিবনে? এইফালৰ পৰা আহিব এতিয়া গাহৰি মাংস। এয়া আহি আছে গাহৰি মাংস। তো খাই লওঁ ন, পিছত আৰু নিমখ অলপ দিব। ভাত খাই হৈ গ'ল, এতিয়া চব ৰেডি। ৰাইচ হোটেল ব্ৰহ্মপুত্ৰ। কেনেকুৱা লাগিলে ভাত খাই? বহুত টেষ্টি আছিলে খানাটো, আৰু আটাইতকৈ ডাঙৰ কথা গোটেইকেইটা একদম টেষ্টি আইটেম বনাইছে। লগত গাহৰি মাংস দিছে, গাহৰি মাংস 7-8 পিচ দিছে। পইচা লৈছে অকল 110 টকা পাৰ প্লেট। 110 টকাত আপুনি পেট ভৰাই কি দিয়া চাউল বুলি কৈছে, চেৰা দিয়া চাউলৰ ভাত ইমানেই টেষ্টি আছিলে। 110 টকা মানে আনবিলিভেবল প্ৰাইচ লৈছে। একেবাৰে কম দামত বহুত ভালকৈ খালোঁ আমি। এতিয়া আমি যাম ঢলা শদিয়া ব্ৰিজখন জাষ্ট পাৰ হয় এখন হোটেল, হটফুল হোটেল। ইয়াত আহিলে খাই চাব, বিৰাট মজা। এতিয়া আমি চব ওলাই যাম ইয়াত। এতিয়া আহি পালোঁ শান্তিপুৰ বুলি এটা জেগা। ইয়াতে এইটো বৰ্ডাৰ হয় মানে অৰুণাচল আৰু আছামৰ। শান্তিপুৰ ন, শান্তিপুৰ। এটা মানে পাছ বনাব লাগিব। পাছ বনাবলৈ হ'লে আপোনালোকৰ এটা মই কৈ থওঁ মানে কি আমাৰ তাত লাগে পাছ বনাবলৈ আপোনালোকৰ ধৰক ID প্ৰুফ লাগে, ড্ৰাইভিং লাইচেঞ্চ বা আধাৰ কাৰ্ড, এনেকুৱা কিবা ফটো লাগে। ইয়াতে তেনেকুৱা নহয়, ইয়াত জাষ্ট মানুহটোৰ নামটো হ'লেই হ'ল।
মানুহৰ পাছ বনাবলৈ মানুহটোৰ নামটো হ'লেই হ'ল, কিন্তু আপোনাৰ বাইকৰ অৰিজিনেল RC লাগে। এখন বাইকৰ অৰিজিনেল আছে, কিন্তু এখন বাইকৰ অৰিজিনেল RC নাই। তাকে এতিয়া কি কৰে, ইমান দূৰ আহি পেলাই যদি এজন যাব নোৱাৰে আৰু তেনেকৈতো নহ'ব ন। চাওঁ কি হয়। অ' ভাই চাব, যেন তেনে পাই গ'লোঁ পাছ। তো এজন মানুহে লৈছে 30 টকাকৈ। এতিয়া ইয়াৰ পৰা আপোনাৰ 24 আই থিংক 23 কিলোমিটাৰ হ'ব ৰইন। আমি এতিয়া ভাবিছোঁ ইয়াত নাথাকোঁ, ৰইনত গুচি যাওঁ 23 কিলোমিটাৰ। যে মায়'দিয়ালৈ 78 কিলোমিটাৰ। ইয়াৰ পৰা 78 কিলোমিটাৰ মায়'দিয়া। আমি যদি ৰইনত গুচি যাওঁ 23 কিলোমিটাৰ এডভান্স হৈ থাকিম কাইলৈ কাৰণে। গতিকে বলক ৰইন গৈ থাকোঁ। অ' ভাই চাহ, ঠাণ্ডা লাগিলে হয়নে? ঠাণ্ডা লাগিছে ন অলপ অলপ। আমাৰ তাতকৈ কিন্তু যিমানটো ঠাণ্ডা বুলি ভাবিছিলোঁ সিমানটো এতিয়ালৈকে পোৱা নাই। কিন্তু ঠাণ্ডা ভিতৰত পূৰা বৰফ চৰফ হ'ব বুলি ভাবিছোঁ। আৰু যদি বৰফ পৰে ন, এইটো ফাৰ্ষ্ট জাৰ্ণি হ'ব বৰফৰ য'ত বৰফ পোৱা জেগালৈ। বলক 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 বলক। মই জাষ্ট আগত পেট্ৰল পাম্পত পেট্ৰল ভৰাই অলপ চিনেমেটিক শ্বট ল'ব চেষ্টা কৰিলোঁ। চাওকচোন কেনেকুৱা আছে। ইয়াতে হোটেলটো ধেৰ আছে, কিন্তু বাইকখনৰ আমাৰ ছেফটি জেগাত থ'ব লাগিব। তেনেকুৱা এখন হোটেল ভাল বিচাৰি পালোঁ এখন। ইয়াতে মাত্ৰ 2টা থাকিব পৰা এটা ৰুমত 900 টকাকৈ। আমি 2টা ৰুমত 4টা আছিলোঁ। হোটেল মিমু। বাপৰে, ফাইনেলি হোটেল ল'লোঁ ইয়াতে ৰইন। এইটো এটা বেলেগ ভিডিঅ' হ'ব। কাইলৈ ৰাতিপুৱা যাম আপোনাৰ মায়'দিয়া। ইয়াৰ পৰা 50 মান হ'ব চাগে। 50 কিলোমিটাৰ ওচৰত 3 ঘণ্টা লাগে। মানে আমি ৰাতিপুৱা 6টামান বজাতে ওলাই দিম। আৰু তাত চাগে জানেই নহয় আৰু কি কাৰণে আহিছোঁ। বৰফ বৰফ বৰফ। যদি বৰফ পাই যাওঁ মজা লাগি যাব। বৰফ নেপালে ইমান কষ্ট অথলে যাব মানে। চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব কি ভাল পালে কি বেয়া পালে। চ' আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই। জয় আই অসম।